নমস্কাৰ অসম ইনফো 2.0 দৰ্শকসকলক স্বাগতম জনাই আৰম্ভ কৰিছো সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি আছে 24 জুন এনেদৰে নিত খবৰসমূহ চোৱাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব প্ৰথমতে ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলক দিবলৈ ওলাইছো এটি বিগ ব্ৰেকিং নিউজ 30 দিন নহয় 25 দিন হ'ব পাৰে বিদ্যালয়ৰ গৰমৰ বন্ধ 25 দিনে হ'ব বিদ্যালয়ৰ গৰমৰ বন্ধ 30 দিনৰ পৰিৱৰ্তে 25 দিনীয়া গৰম বন্ধৰ চিন্তা চৰ্চা আগন্তুক শিক্ষাবৰ্ষৰ পৰা গৰম বন্ধ 25 দিনীয়া কৰাৰ চিন্তা চৰ্চা অসম চৰকাৰৰ 5 দিন হ্ৰাস কৰা হ'ব গৰমৰ বন্ধ ৰাজ্য চৰকাৰে এই বিষয়ত চিন্তা চৰ্চা কৰিছে বুলি মন্তব্য কৰিছে অসমৰ শিক্ষামন্ত্ৰীয়ে এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে আহিছে আন এটা বিগ ব্ৰেকিং নিউজ ৰেডিশ্যন ব্লুৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰতিবাদত অংশগ্ৰহণ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা লগতে ৰকিবুল হুছেইন দেৱব্ৰত শইকীয়া উপস্থিত আৰক্ষীৰে হতাহতি কংগ্ৰেছ নেতৃত্বৰ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ সংখ্যালঘু ছাত্ৰীসকললৈ সুখবৰ দশম একাদশ আৰু দ্বাদশ শ্ৰেণীৰ সংখ্যালঘু ছাত্ৰীয়ে লাভ কৰিব ধন 21661 গৰাকী সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰীলৈ ৰাজ্য চৰকাৰৰ বিশেষ জলপানী বেংক একাউণ্টৰ জৰিয়তে প্ৰত্যক্ষভাৱে লাভ কৰিব এই ধনৰাশি এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ বানত উঠি গ'ল এখন বিদ্যালয় টাংনি নদীৰ ঘৰাখহনীয়াত যা গ'ল এখন চৰকাৰী বিদ্যালয় দলগাঁৱত বানৰ বিভীষিকা দলগাঁৱৰ বৰুৱাজাৰ প্ৰাথমিক বিদ্যালয়খন যা যোৱাৰ পাছতেই অঞ্চলজুৰি হাহাকাৰ 164 গৰাকী ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ চিন্তা অভিভাৱকসকলৰ এই মুহূৰ্তত ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আহি পৰিছে আমাৰ হাতত আন এটি বিগ ব্ৰেকিং নিউজ স্থগিত ৰখা হ'ল CEE পৰীক্ষা CEE পৰীক্ষাক লৈ গুৰুত্বপূৰ্ণ ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ 3 জুলাইৰ পৰিৱৰ্তে 31 জুলাইত অনুষ্ঠিত হ'ব CEE পৰীক্ষা ৰাজ্যৰ বান পৰিস্থিতিৰ বাবে এই ঘোষণা শিক্ষামন্ত্ৰীৰ এনেদৰে নিত বিভিন্ন ধৰণৰ খবৰ পোৱাৰ বাবে আমাৰ চেনেলটো লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰিব ধন্যবাদ